ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেলত। আজি আলোচনা কৰিম জীৱন সম্পৰ্কে। আমি জীৱনত কিছুমান ভুল কৰোঁ, সেই ভুলৰ শাস্তি এটা সময়ত পাব লাগে। আপুনি চাইণ্টিষ্ট, আপুনি বহুত কিবা কিবি সৃষ্টি কৰিব পাৰে, বহুত কিবা কিবি বনাব পাৰে। আপুনি এটা চাইণ্টিষ্ট, বহুত ডাঙৰ চাইণ্টিষ্ট। আপুনি ডক্টৰ, আপুনি মানুহক চিকিৎসা কৰি আছে, মানুহৰ জীৱন বচাই আছে। আপুনি প্ৰফেচাৰ, আপুনি বহুত ষ্টুডেণ্টক ডাঙৰ দীঘল কৰি আছে, শিক্ষা দি আছে, বুদ্ধিজীৱী কৰি আছে। আপুনি প্ৰফেচাৰ, আপুনি ইঞ্জিনিয়াৰ, কিবা বস্তু সৃষ্টি কৰি আছে, বনাই আছে। আপুনি টেকনিচিয়ান, আপুনি বহুত ডাঙৰ মানুহ। কিন্তু আপোনাৰ এনেকুৱা এটা সময় আহিব, তেতিয়া আপুনি একেবাৰে অকলশৰীয়া হৈ পৰিব। না আপোনাৰ লগৰ থাকিব, না আপোনাৰ লগৰীয়া থাকিব, না আপোনাৰ চকুৰ পোহৰ থাকিব, না আপোনাৰ মুখৰ মাত থাকিব, না আপুনি চকু দি পঢ়িব পাৰিব, না চকু দি কিবা চাব পাৰিব। আপুনি তেতিয়া ক'ব, মই এইটো পঢ়িলে এইটো হ'ব, এইটো পঢ়িলে সেইটো হ'ব। তেতিয়া আপুনি পঢ়িব নোৱাৰিব। তেতিয়া আপুনি বিচাৰিব, হে আল্লাহ, হে ভগৱান, তুমি মোৰ চকুৰ পোহৰটো ঘূৰাই দিয়া, তুমি মোক চকুৰ পোহৰ বঢ়াই দিয়া। মোৰ কিতাপ পঢ়িব আছে, মোৰ কিবা বস্তু জানিব আছে কিতাপৰ পৰা। তেতিয়া আপুনি পঢ়িব নোৱাৰিব। তেতিয়া আপুনি ক'ব, হে ভগৱান, হে আল্লাহ, তুমি মোৰ শৰীৰ শক্তি দিয়া, মোৰ দোকানত যাবলগীয়া আছে, মোৰ মেডিচিন কিনিবলগীয়া আছে। তেতিয়া আপুনি এইটো ভৰিত আপুনি তেতিয়া শক্তি নাপাব। আপুনি ফাৰ্মাচীত যে যাব মেডিচিন কিনিবৰ কাৰণে, সেইখিনি শক্তি আপোনাৰ ভৰিত নাথাকিব। তেতিয়া আপুনি ক'ব, হে ভগৱান, হে আল্লাহ, তুমি মোৰ হাতৰ শক্তি দিয়া, হাতটো মজবুত কৰি দিয়া, বহুত কাম কৰিব লগা আছে। কিন্তু আপুনি নোৱাৰিব। তেতিয়া আপুনি ভগৱানক ক'ব, হে ভগৱান, তুমি এই কি কৰিলা? মই এতিয়া খোজকাঢ়িব নোৱাৰোঁ, চাব নোৱাৰোঁ, খাব নোৱাৰোঁ, এতিয়া মই কি কৰোঁ? তেতিয়া এটাই এনচাৰ আহিব আপোনাৰ মনৰ পৰা, যে সময় থাকোঁতে মই আল্লাহ ভগৱানক বিচৰা নাই, আল্লাহ ভগৱানৰ লগত কানেকশ্যন কৰা নাই। যি কানেকশ্যনটো আগত কৰিব লগা আছিল, এতিয়া সেই কানেকশ্যনত আপোনাৰ কোনো ফাইদা নাই। তাৰমানে সি আপোনাক আৰু এই শেষ সময়ত আপোনাৰ লগৰো নাথাকিব, আপোনাৰ ঘৰৰ মানুহেও আপোনাক তেতিয়া মৰম নকৰিব। কাৰণ তেতিয়া আপুনি সেই আগৰ মানুহ নাই, আপুনি সেই আগৰ চাইণ্টিষ্ট নাই, সেই আগৰ ডক্টৰ নাই, আগৰ ইঞ্জিনিয়াৰ নাই, আগৰ প্ৰফেচাৰৰ যিটো গুণ আছিল সেই গুণটো নাই, আগৰ যিখিনি সন্মান আছিল সেই সন্মানো নাই। আপুনি এতিয়া খোজকাঢ়িব নোৱাৰে, আপুনি পঢ়িব নোৱাৰে, আপুনি খাব নোৱাৰে, আপুনি কাম কৰিব নোৱাৰে। এতিয়া আপোনাৰ সেই আগৰ সন্মান নাই। এতিয়া কথা হৈছে, মানুহ জীৱনটো একবাৰেই পাওঁ, এই জীৱনটো বেকাৰ তাৰমানে যিখিনি কৰিব লাগে সেইখিনি বস্তু আপুনি মানুহ হিচাপত থাকক। তেতিয়া আপোনাক ভগৱানে হাল্লাই ক'ব, এতিয়া আৰু তোমাৰ সময় নাই, তোমাৰ জীৱন ইতি, তোমাৰ কাহিনী খতম। তো দোস্ত, ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্টত জনাব, লাইক কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। তো থেংক ইউ, থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'ছ।